নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। যোৱা ভিডিঅ'টোত আপোনালোকে যথেষ্ট সহায় জনাইছে, তাৰ বাবে অশেষ ধন্যবাদ। আহক আৰম্ভ কৰোঁ মোৰ নতুন ভিডিঅ'। আজিৰ এই ভিডিঅ'ত কথা পাতিম আত্মবিশ্বাস আৰু জীৱন। ডিয়াৰ জিন্দেগী উইথ জিতুৰ এই চেনেলটোলৈ আপোনালোকক বহুত স্বাগতম থাকিল। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক প্ৰথমে ক'ব বিচাৰোঁ, যদি আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে খুব সোনকালে তলত ছাবস্ক্ৰাইব বটনটো আছে, ছাবস্ক্ৰাইব কৰি লওক, যাতে মোৰ ভিডিঅ'বিলাক যেতিয়া মই আপলোড কৰোঁ আপোনালৈ পোনপ্ৰথমবাৰৰ বাবে যায়। মামা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। গুড, ভেৰি গুড। যিহেতু কৈছোঁ আপোনাক মই যে আত্মবিশ্বাস আৰু জীৱন এই দুটা বস্তু বহুত মানে ইম্পৰ্টেণ্ট। মানুহৰ জীৱনত যদি এজন ব্যক্তিৰ বাবে যদি আত্মবিশ্বাস বস্তুটো নাইকিয়া হৈ থাকে, তেতিয়াহ'লে তেওঁৰ জীৱনটোৰ কোনো অৰ্থ নাইকিয়া হৈ যায়। গতিকে এজন মানুহৰ জীৱনত বহুত সুখ দুখ, ভাল বেয়া, পোৱা নোপোৱাৰ মাজৰে মানুহৰ জীৱনটো। প্ৰতিজন মানুহৰ সুখ নাই, প্ৰতিজন মানুহে দুখ নাই, দুখ নোহোৱা নহয়। দুখ হয়তো বহুতৰে থাকে, দুখৰ মাজতো সুখ লুকাই থাকে। সুখ বহুতৰে থাকে, তাৰ মাজত দুখ লুকাই থাকে। আম্বানীৰ যদিও বহুত ধন সম্পত্তি আছে, তেওঁৰ বহুত দুখ আছে কিবা। আৰু যিজন একদম ৰাস্তাত ভিক্ষা খুজি ফুৰে, তেওঁৰ যাৰ খাবৰ কাৰণে দুবেলা দুমুঠি নাই, তেওঁৰ বহুত দুখ বুলি মানুহে অনুভৱ কৰে। আৰু তেওঁ বহুত দুখৰ মাজতো কিবা এটা কি থাকে, সুখ লুকাই থাকে। গতিকে আমি ক'ব পাৰোঁ যে প্ৰতিজন মানুহে কি লাগে, জীৱনত দুখ সুখ যিয়ে নহওক তাক সুচাৰুৰূপে চলাই নিবৰ কাৰণে মানুহক আত্মবিশ্বাসৰ প্ৰয়োজন। আমি যিকোনো এটা কাম কৰোঁ, বা পঢ়া শুনা হওক, খেলা ধূলা হওক, যিকোনো জীৱনৰ যিকোনো কাম, যিকোনো স্কোপ যিটোৰ লগত আমি জড়িত থাকোঁ, সেই বস্তুটো কাম কৰিবৰ কাৰণে প্ৰথমে লাগিব আমাক কি, আত্মবিশ্বাস। যদি আত্মবিশ্বাসৰ ওপৰত ক'বলৈ আমি উদাহৰণ বিচাৰোঁ, তেনে মোৰ নিজৰ জীৱনটোৱে এটা বহুত ডাঙৰ মোৰ নিজৰ জীৱনটোক লৈ মই নিজে এটা বহুত ডাঙৰ উদাহৰণ। মই নিজৰ জীৱনত যিখিনি পৰ্যায়ৰ পৰা যি ধৰণে নিজৰ আত্মবিশ্বাস একমাত্ৰ শক্তি কৰি লৈ উঠি আহিছোঁ, আগুৱাই আহিছোঁ, সেইটো যিসকলে জানে সেইসকলে জানে। কিন্তু ভিডিঅ'টোত মই মোৰ জীৱনৰ কাহিনী ক'ব বিচৰা নাই, জাষ্ট এটা উদাহৰণহে দিলোঁ। মানে কি, আপুনি কিবা এটা কাম কৰিব বিচাৰে, আপোনাৰ লাইফত কিবা হ'ব লাগে, আপুনি কামটো নহওঁতে, বহুত মানুহ এনেকুৱা আছে কামটো নহওঁতে এইটো হ'ব জানো, কৰিব পাৰিম জানো, তেনেকুৱা ধৰণৰ বহুত কুৱেশ্যনে কি কৰে, মানুহজনৰ কামটো নকৰোঁতেই তাক মানে কি সি হাৰ মানি যায়গৈ, যে কামটো নহওঁতে এইটো ইমান টকা ইনভেষ্টমেণ্ট কৰিব গৈ আছোঁ, মোৰ প্ৰফিট হ'ব জানো, মই ইমান কষ্ট কৰি আছোঁ, মোৰ লাভ হ'ব জানো, মই ইমান দূৰ গৈ আছোঁ, মই বস্তুটো পাম জানো, মই যিকোনো ক্ষেত্ৰত আত্মবিশ্বাস লাগিব। ধৰা মই এতিয়া কিবা এটা বিজনেছ কৰি আছোঁ, বিজনেছত মই কেতিয়াবা বিজনেছ কৰা মানুহসকলৰ লগত মই বিশেষকৈ ক'ব বিচাৰোঁ যে বিজনেছ যেতিয়া ষ্টাৰ্ট কৰা যায়, প্ৰথম অৱস্থাত কি হয়, বহুত লষ্ট হয়। কিছুমান মানুহ এনেকুৱা হয়, ষ্টাৰ্টিঙৰ পৰা লাভ হয়, কিছুমানৰ লছ হৈ থাকে। কিন্তু তেতিয়া কি লাগিব, আত্মবিশ্বাস লাগিব। জীৱনত বহুত ল'ৰা আছে এনেকুৱা যি ইণ্টাৰভিউ মাৰি আছে চাকৰি হোৱা নাই। নিজৰ ওপৰত আত্মবিশ্বাস লাগিব যে মই এদিন পাৰিম। মোৰ দৃষ্টিভংগীত মই ক'ব বিচাৰোঁ যে এজন মানুহ তেতিয়ালৈ তেওঁ কি শুদ্ধ নহয় যে আপুনি এজন মদাহী, আপুনি এজন জুৱাৰী, আপুনি চাধা খায়, চিগাৰেট খায়, বি খায়, আপোনাৰ কিবা বেয়া অভ্যাস আছে, এই কথাটো আপোনাক কোনেও ঠিক কৰিব নোৱাৰে। এইটো কথা মনত ৰাখিব, আপোনাক এই কথাটো কোনেও ঠিক কৰি দিব নোৱাৰে, কোনো ঔষধে ঠিক কৰিব নোৱাৰে, যেতিয়ালৈ আপুনি নিজে নিজৰ ওপৰত এইটো আত্মবিশ্বাস নাই যে মই ভাল হ'ব পাৰিম, মই কিয় নোৱাৰিম, বা মই এইটো কৰাটো ভুল কৰি আছোঁ, মই বেয়া কৰি আছোঁ। এই বস্তুটো যেতিয়ালৈ নিজৰ মনলৈ নাহিব, তেতিয়াহ'লে আপোনাক কোনো ঠিক কৰিব নোৱাৰে। যিদিনাখনে আপোনাৰ মনলৈ আহি গ'ল যে মই পাৰিম বা মোৰ দ্বাৰা হ'ব, আৰু কোনো বেলেগ মানুহৰ প্ৰয়োজন নাই। মই আপোনাক ক'ব পাৰিম যে আপুনি এইটো কাম নকৰিব, সেইটো কৰিলে অমুক হয়, আপুনি মদ খালে মৰি যাব, লিভাৰ বেয়া হ'ব, অমুক হ'ব, তমুক হ'ব, আপোনাক যদি ক'ব পাৰোঁ। যিদিনা আপুনি নিজে অনুভৱ নকৰে যে মদ খালে মোৰ ক্ষতি হ'ব, মোৰ এটা বেয়া বস্তুৱে মোৰ গোটেই পৰিয়ালটোক ধ্বংস কৰিছে, মোৰ ভৱিষ্যত ধ্বংস কৰিছে, মোক ধ্বংস কৰি আছে, জানিব পিছদিনাখনৰ পৰা আপুনি ভাল হৈ যাব। গতিকে কিন্তু সেই কামটো কৰিবৰ কাৰণে কি লাগিব, আপোনাক আত্মবিশ্বাস লাগিব যে মই এটা বেয়া কাম, ধৰক আপুনি মদ খাই আছে, আপুনি কিবা যিকোনো এটা বেয়া নিচাত আসক্ত হৈ আছে, আপোনাৰ আত্মবিশ্বাস লাগিব যে মই এইটো বস্তু বাদ দি মই আকৌ পুনৰ এটা ভাল জীৱন যাপন কৰিব পাৰিম।
আপুনি এতিয়া ব্যৱসায় হওক বা ক'লৈ ব্যৱসায় হওক কিবা হওক আপুনি যদি কৰি আছে আপোনাৰ লষ্ট হৈ আছে, আপুনি যদি আত্মবিশ্বাস হেৰুৱাই দিয়ে মোৰ ইমান লষ্ট হৈ থাকে, মই নোৱাৰিম চাগে কৰিব, মই বাদেই দিওঁ, মই অমুক কৰোঁ, তেতিয়াহ'লে নহ'ব। আজিকালি মই দেখা পাওঁ আমাৰ গাঁৱৰ ল'ৰা হওক বা যিকোনো ঠাইৰ হওক, বেছিভাগ ল'ৰা আজিকালি কি কয় বিদেশত গুচি যায়, বিদেশত থাকে, তাত কিবা কিবি ইটো সিটো কাম কৰে, বেলেগ ষ্টেট, বিদেশ বুলি ক'লে মানে কি বেলেগ যিখন ষ্টেটৰ পৰা মানে বেলেগ ষ্টেটত কাম বিচাৰি যায়, তাত কাম কৰে। জেনেৰেলি আমি অসমৰ ল'ৰা হিচাপে আমাৰ অসমৰ ল'ৰা বেছিভাগে এতিয়া কেৰেলা, গোৱা, গুজৰাট, মুম্বাই এইবিলাক ঠাইত কি কৰিছে কাম কৰিছে, ইয়াৰ পৰা গৈছে তাত যায় কি মানে হোটেলত আছে, চিকিউৰিটি গাৰ্ড কৰিছে, কোনোবাই কিবা কৰিছে, কোনে কি কৰিছে নাজানো, মুঠত সেইবিলাক কাম কৰিছে, পইচা ভালেমান পইচা পাইছে, আহিলৈ ইয়াত কি একদম এটা বহুত পইচা ইনকাম কৰি আহি ঘৰ চৰ বনাইছে, কিবা কিবি কৰিছে, কিন্তু তেওঁৰ নিজৰ ওপৰত যিটো আত্মবিশ্বাস যে মই পইচা আনি মই নিজেই কিবা এটা নিজাকৈ কৰিব পাৰিম, এই আত্মবিশ্বাসটো তেওঁ নোহোৱাৰ বাবে তেওঁ আজি কি কৰিব লগা হৈছে, বিদেশত যাব লগা হৈছে। তেওঁ যদি নিজৰ আত্মবিশ্বাসটো তেওঁ নিজৰ গাত আনে যে মই ইয়াতে কিবা এটা কৰিব পাৰিম, তেওঁলোকে ইয়াতে বহুত, আমাৰ অসমতো জানো বহুত স্কোপ নাই? আমাৰ অসমতো এজন মহান ব্যক্তিয়ে মই কোৱা শুনিছিলোঁ যে আমাৰ অসমৰ বোলে হাৱা বতাহতে টকা উৰি আছে, আমি ধৰিব নাজানো অসমীয়া মানুহে। কিন্তু মই ভাবোঁ কথাটো সঁচা। মই মোৰ যেতিয়া মানে দেউতা ঢুকাইছিলে 2005 চনত, তেতিয়া মোৰ লগৰ এজনে মোক কৈছিলে, তেতিয়া আমি তাৰপিছত মেট্ৰিক দিলোঁ, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিলোঁ। তাৰপিছত মোৰ লগৰ এজনে কৈছিলে তই ইয়াতে থাকি কি তই কৰিবি, ব'লা বিদেশত যাওঁ, বিদেশৰ পৰা থাকি তাত থাকি কিছু টকা ইনকাম কৰি আহি ইয়াত ব্যৱসায় এটা কৰিব পাৰিব। হয়তো মই সেইটো টাইমত যদি যোৱা আজি মোৰ হাতত বহুত অজস্ৰ ধন সম্পত্তি হ'ল, মই আজি ইমান বছৰ 2009-10 চনৰ কথা, তেতিয়া যদি গুচি গ'ল হয় আজি বহুত পইচা থাকিলে, কিন্তু মই সেই বস্তুটো মই লগতে অস্বীকাৰ কৰিছোঁ। মই কৈছোঁ যে বিদেশত গৈ মই তাত থাকি আহি ইয়াত আহি মই আকৌ একো কৰিব নোৱাৰিম। তাত থকাৰ পিছত মই ইয়াত আহি মই কিবা এটা কৰিব পাৰিব পৰা নোৱাৰিম বুলি নকওঁ, বহুতে কৰিছে বাৰু, বহুত বিদেশত গৈছে আহি ইয়াতে এষ্টাব্লিছ হৈছে, নাই বুলি নকওঁ। কিন্তু মই ভাবোঁ যে মই ইয়াতে থাকি যদি মই এষ্টাব্লিছ হওঁ, কমকৈ হওক, সৰুকৈ হওক, এষ্টাব্লিছ হওঁতে এটা দিন এনেকুৱা হয় মই ঘৰ এৰি যাব নালাগে। মোৰ ঘৰত মই মাক এৰি মোৰ ঘৰৰ মানুহবিলাকক বা মোৰ নিজৰ পৰিয়ালবিলাকৰ পৰা দূৰত মই যাব নালাগে। মই ভাবোঁ যে ইয়াতে থাকি মই কিবা এটা কৰিম, আৰু সেই আত্মবিশ্বাসটো মোৰ লগত আছিল। আৰু মই সেই আত্মবিশ্বাসটো মই তেতিয়াৰ পৰা নিজৰ ওপৰত কি জগাই তুলিছিলোঁ। মই জাষ্ট ক'ব বিচাৰিছোঁ আপোনালোকক যে আপোনাৰ সমাজত বৰ্তমান বহুত মানুহৰ কি আছে, আত্মবিশ্বাস বোলা বস্তুটো নাইকিয়া হৈছে, আনৰ ওপৰত ডিপেণ্ডেবল হৈ থাকে আটাইবিলাক মানুহ। সি কৰিব তাৰ পৰা মই কৰিম। বৰ্তমান সমাজত আত্মবিশ্বাসৰ ওপৰত যদি মই বহুত আৰু ক'ব যাওঁ, হয়তো কিছু মানুহে বেয়া পাই যাব, কিছুমান মানুহক মই ডাইৰেক্ট টাৰ্গেট কৰি ক'ব লগা হ'লে বহুত মানুহে বেয়া পাই যাব। বাছ মই এই ভিডিঅ'টোৰ দ্বাৰা মই যিখিনি মানুহে চাই আছে ভিডিঅ'টো, সকলোকে ক'ব বিচাৰোঁ যে আত্মবিশ্বাস নিজৰ ওপৰত সদায় থাকিব লাগে। যিকোনো কাম কৰক আপুনি, কেতিয়াও মানে মোৰ জীৱনত এটা মেইন মানে প্ৰতিজন মানুহে নিজা টেগ লাইন থাকে নহয়, মই এটা কথাই কওঁ, জীৱনত কেতিয়াও মিডল পইণ্টত থাকিব নালাগে। ইয়াতো আপুনি একেবাৰে কামটো নকৰিব, কৰি একদম আনক ভিক্ষা খোজক, একেবাৰে এনেকুৱাকৈ কৰক যাতে আপোনাক কোনোবাই খুজিব লগা হয়, আপোনাক কোনোবাই ফ'ল' কৰে। আপুনি মিড ভাগত থাকিলে না আগত যাব পাৰে না পিছত যাব পাৰে, একো কৰিব নোৱাৰে। গতিকে ফুল আত্মবিশ্বাস লৈ যি কামত আপুনি হাত দিয়ে, যিকোনো লাগে সেই তামোল পাণৰ দোকানখনেই হওক, ফুটপাথত আপুনি লাগে বেলেগৰ লেট্ৰিন চাফা কৰাই হওক, কোনো কথা নাই, কিন্তু আপোনাৰ আত্মবিশ্বাস লাগিব যে এই কামটোৰ দ্বাৰা মই এদিন একদম সুচাৰুৰূপে ইয়াক কৰি যাম, আৰু এদিন ইয়াৰ দ্বাৰা মই কি হ'ম, সফল হ'ম। এই আত্মবিশ্বাসে আপোনাক এদিন কি কৰিব, উন্নতি কৰিব। মই ভাবোঁ এই আত্মবিশ্বাস প্ৰতিজন বৰ্তমান উঠি অহা ডেকা ল'ৰা ছোৱালী, উদীয়মান যুৱক যুৱতীসকলক ক'ব যে নিজৰ ওপৰত আত্মবিশ্বাস ৰাখক। চাকৰিৰ কাৰণে এপ্লাই কৰিছে আপুনি, ভাগৰি নাযাব, কৰি থাকক, আজি নহয় কালি আপুনি নিশ্চয় পাব। বয়স থকালৈ আপোনাৰ চাৰ্টিফিকেটৰ এজ মিলালে আপুনি কৰি থাকক, তাৰ বাবে আপুনি কষ্ট কৰক। চাৰ্টিফিকেটে আপুনি এপ্লাই কৰিছে বুলি আপুনি ঘৰত বহি থাকিলে নহ'ব। আপুনি পুলিচৰ কাৰণে এপ্লাই কৰিছে, ৰাতিপুৱা ৰেগুলাৰ দৌৰক, নিজৰ যিখিনি দৰকাৰী ব্যায়াম কৰক, তেতিয়াহে আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আত্মবিশ্বাসটো অকল থাকিলেই নহ'ব যে মই পাৰিম চাকৰি কৰিম, কিন্তু আপুনি ঘৰত বহুতে পেটটো এইডাল হৈ গৈছে, কাম হ'ব জানো? খোজ কাম নহ'ব। তাৰকাৰণে কি কৰিব লাগিব, প্ৰপাৰ তাৰ আত্মবিশ্বাসটোৰ লগতে কি কওঁ, কষ্টও কৰিব লাগিব। ফুল আপোনাৰ সেই যিকোনো বস্তু আছে সেইটো বস্তুৰ ওপৰত আপোনাৰ কি লক্ষ্য থাকিব লাগিব, তেতিয়া আপুনি কি সফল হ'ব পাৰিব। মই ভাবোঁ প্ৰতিজন বৰ্তমান উঠি অহা যুৱক যুৱতী এই বস্তুটো মনলৈ ৰাখক, আত্মবিশ্বাসটো সবল কৰক, আৰু এদিন সকলো সফল হ'ব আমি জানো। আমাক অকল চাকৰিয়ে নহয়, অকল চাকৰি হ'লে যে আমি সফল হ'ম সেইটো নহয়, ব্যৱসায় কৰিও হ'ব পাৰোঁ। যিকোনো ছেক্টৰত আমি যিকোনো এটা কাম কৰিব পাৰোঁ। আজিকালি কিমান স্কোপ ওলাইছে, বহুত স্কোপ ওলাইছে, যিকোনো এটা স্কোপৰ কাম কৰি আমি কি সফল হ'ব পাৰিম, সেইটো 100%। গতিকে মোৰ
বন্ধু বান্ধৱীসকল, লগতে মোৰ বয়োজ্যেষ্ঠসকল, সৰু ভাইটি ভণ্টিসকল, সকলোৱে নিজক আত্মবিশ্বাস কৰক। পঢ়ি থকা ল'ৰা ছোৱালীয়ে কেতিয়াও ভাবিব নালাগে মোৰ ক্লাছত মোৰ ৰোল নং 20, 25, 30, 50, মোৰ ওপৰৰখিনি 1, 2 ৰোল নং সিহঁতে ভালকৈ পাছ কৰি মই কৰিব নোৱাৰিম নেকি। তোমাৰ নিজৰ ওপৰত আত্মবিশ্বাস হ'ব লাগিব যে মই ভালকৈ পাছ কৰিব পাৰিম, মই ভালকৈ পঢ়িলে ময়ো পাৰিম, চাবা তুমিও ভাল ৰিজাল্ট কৰিব পাৰিবা। গতিকে সকলোৱে ক'ব বিচাৰোঁ আত্মবিশ্বাসটো জীৱনত বহুতেই প্ৰয়োজনীয় বস্তু, আৰু আপোনালোকে আত্মবিশ্বাস কেতিয়াও নেহেৰুৱাব। আত্মবিশ্বাসে আপোনাক জীয়াই থকাত বহুত সহায় কৰিব। আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। যদি ভাল পোৱা নাই তেতিয়াও জনাব, যদি ভাল পাইছে তেতিয়াও জানিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। বন্ধুবৰ্গ যিমান আছে সকলোৱে শ্বেয়াৰ কৰিব যদি ভাল লাগিছে, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যে কৰিছে তেখেতসকললৈ বহুত ধন্যবাদ, আৰু যে নাই কৰা সি অতি সোনকালে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।